নমস্কাৰ, মই দীপিকা অন্য এটা ভিডিঅ'লৈ আহিলোঁ। আজি ভাইটিৰ বিয়াৰ যাত্ৰা সান্দা খুন্দিব। এয়া কিন্তু নলবাৰীৰহে নিয়ম দেই এইখিনি। প্ৰথমতে 3জনী ছোৱালী দিব লাগে, তো 2জনী ছোৱালী দিলে আৰু বৌয়ে দিলে। তিনিবাৰ দিলে। এয়া বিয়ালৈ 5 দিন আৰু 7 দিন থকাত যাত্ৰা সান্দা খুন্দে। এয়াখিনি ধানখিনি ধুনীয়াকৈ ভাজি ল'ব লাগিব। তাৰপিছত এনেকৈ ঢেঁকীত খুন্দিব। খুন্দাৰ পিছত জাৰি চাফা কৰি ল'লে চিৰা হৈ যাব। ইয়াত জাগালৈ বেলেগ বেলেগ নিয়ম, এইখিনি বিয়াৰ দিনা লাগিব কিবাকিবি নিয়মত। তাৰপিছত ওচৰৰে বৰমাহঁত আহিছিল, বৰমাহঁতে ধুনীয়াকৈ গীত পৰিৱেশন কৰিলে। মই পিছে গীত শুনিবলৈ ভাল পাওঁ, বিয়াৰ গীতবোৰ, কিন্তু গাব নাজানো। এয়া গীত গাওঁতে প্ৰায় শেষেই হৈ গ'ল। এতিয়া বৰমাহঁতে অলপ ধেমালি কৰিলে, তেল সেন্দুৰ লগাই। তাৰপিছত চাহ খাই ঘৰলৈ গুচি গ'ল। এয়া মোৰ কোলাত যে দেখিছে, এইজনী বৌৰে ছোৱালী হয়, আৰু ওচৰতে এইজনী মোৰ ডাঙৰ জেঠাই। মোৰ ভিডিঅ'টো শেষলৈ চোৱাৰ বহুত ধন্যবাদ।